Welcome back to my YouTube channel Essay Concept Learning. Namaskar, moromor chhatro chhatri tumalok hokoloke Essay Concept Learning or an eta video swagatam janaisu. Ajir ei video loi ahisu HSLC aru HSS student or babe je hihote emahot syllabus kenekoi complete koribo tar babe ei video tut মই কেইটামান টিপস দিম তোমালোকে মনোযোগৰে শুনিবা তো এক নং কাম হল তোমালোক সিলেবাস খিনি কমপ্লিট কৰা সিলেবাসত থকা কোনখিনি আছে সেইখিনি ফাৰ্ষ্টত চিন দি লবা নেক্সট প্ৰিভিয়াস ইয়াৰৰ কোৱেশ্চন খিনি কালেক্ট কৰি লোৱা 2015 or পৰা যিমানখিনি আছে গোটেইখিনি কি কৰিবা প্লে ষ্ট'ৰৰ পৰা কালেক্ট কৰিবা আৰু প্লে ষ্ট'ৰত সকলো কোৱেশ্চনে আছে আৰু লগতে এছ ষ্টুডেণ্টৰ বাবে এইখিনি কালেক্ট কৰি ল'বা আৰু তাৰ পিছত তোমালোকে হাফ ইয়াৰলি আৰু প্ৰি ফাইনালৰ যিমানখিনি কোৱেশ্চন আছে সেই গোটেইখিনি কি কৰিবা কালেক্ট কৰি ল'বা আৰু সেইখিনি প্ৰেক্টিছ কৰিবা আৰু এইখিনি তোমালোকৰ শিক্ষক শিক্ষয়িত্ৰীৰ কথা কোৱেশ্চন গতিকে তেওঁলোকে যে এইবিলাক কোৱেশ্চন কাটে যাতে এইখিনি কোৱেশ্চন ফাইনাল এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট হয় সেইকাৰণে কাটে সো তোমালোকে ভালকে এইখিনি পঢ়িবা আৰু এতিয়া মই আৰু কেইটামান টিপস দিম এই মাহৰ কাৰণে সিলেবাস কমপ্লিটৰ কাৰণে আৰু সেইকেইটা টিপস হল যে এক নম্বৰত হল নিজৰ ওপৰত ভৰসা ৰাখিবা যে তুমি 90% পাবা মই আজিৰ পৰা বেছিকৈ পঢ়িম হেতু কি জানিবা মনোভাৱ আনিবা 3 নম্বৰত দিন ৰাতি মিলি মিনিমাম 8 ঘণ্টা সময় পঢ়িবা আৰু প্ৰত্যেক দিন লিখিব লাগিব পঢ়িব লাগিব মিনিমাম 2 বা 3টা সাবজেক্ট আকৌ প্ৰেক্টিছ ফ্ৰম গুড সিম্পল পেপাৰ আৰু স্কুলত যোৱা আৰু কোচিঙত যোৱা বন্ধ ৰাখিবা সো তোমালোকে ভিডিওটো মনোযোগৰে শুনি এইখিনি কাম তোমালোকে কৰিবা সো থ্যাংক ইউ